হৈছিল মানে আমি ৰাতিপুৱা টোপনিৰ পৰা উঠি শুনা পালোঁ যে ইয়াত আপোনাৰ মানুহ মৰিছে। জোৰকৈ ক'ব। ইয়াত মানুহ মৰিছে, তাৰপিছত শুনা পালোঁ মানুহ মৰিছে, আহিলোঁ, আহি চালোঁ মানুহ মৰি আছে। তাৰপিছত গম পালোঁ ইয়াৰ ছোৱালী মৰি আছে। কি নিজে এনেকুৱা হ'ল নে কোনোবাই কৰিছে? মানুহে কৈ আছে এইটো কোনোবাই মাৰিছে বুলি। এতিয়া চবে কৈ আছে কোনোবাই মাৰিছে। ঘটনাটো কেতিয়া হৈছিল? এইটো ৰাতি হৈছে। ৰাতি হৈছে। আগত ৰিলেশ্যন আছিলে, লিংলাং ৰিলেশ্যন আছিলে। আমি সিহঁতক হাক দিছোঁ, মানা কৰিছোঁ, সিহঁতে মানা নাই। এনেকুৱা কৰি সিহঁতে ৰাতি 9টামান বজাত ওলাই আনিলে। আমি বিচাৰি আছোঁ, পোৱা নাই। ৰাতি 2টামান বজাত মানে টৰ্চ মাৰিছোঁ, 2টা 2 পালে দৌৰিলে। তাৰপিছৰ পৰা আমি বিচাৰি আছোঁ আৰু নাই। তেতিয়া এই জংঘলত আনি পেলাই ৰেপ কৰি মাৰি গছত থৈ দিছে, বান্ধি পেলাই থৈ দিছে। তেতিয়া সিহঁতৰ ঘৰত আমি গৈছোঁ, গৈ পেলাই পূৰা সুধিছোঁ, তদন্ত কৰিছোঁ সিহঁতৰ ঘৰত ল'ৰাটো ক'ত। সিহঁতে কৈ আছে ঘৰত হৈ আছে বুলি। তেতিয়া ঘৰত গ'লোঁ, গৈ পেলাই চালোঁ নাই, ঘৰতে নাই। সিহঁতৰ মাইকী মানুহ আছে, মতা মানুহ এটাও নাই ঘৰত। আমি সুধিছোঁ, সিহঁতে ক'ব নোৱাৰে। সিহঁতে কৰ্মটো কৰিছে, সিহঁতেতো ক'ত ক'ব পাৰিব। সেইটো কাৰণে সিহঁতে চব পলাই আছে এতিয়া। ল'ৰাৰ নাম কি? ল'ৰাৰ নাম চাইদিল। ল'ৰাটোৰ নাম চাইদিল।